Hello বন্ধু-বান্ধৱীসকল, আপুনি শুনিছে ইমাজিন part-4। আগৰ এপিছডত আপুনি শুনিছিল যে লিঅ'ক ছোৱালীজনী এখন ডায়েৰী দিয়ে আৰু সি ডায়েৰীখনৰ মতে গুহা এটাৰ ভিতৰলৈ যায় আৰু তাত এটা কম্পিউটাৰত সি এটা ভিডিঅ' দেখে। ভিডিঅ'টো এলিয়েনৰ বিষয়ত আছিল যে এলিয়েন আমাৰ পৃথিৱীলৈ আহি আছে। আৰু এতিয়া তাইৰ নাম মিয়া। তাইৰ দেউতাক এজন বিজ্ঞানিক আছিল। বিজ্ঞানেৰী কিছু বছৰ পাছত পুৰণি বস্তু বিচৰাত লাগিল, কিন্তু একো ভাল বস্তু নাপাই তাৰ বন্ধুৰ লগত লগ হৈ ৰঙা পাহাৰত পুৰণি বস্তু বিচাৰিবলৈ গ'ল। সেই পাহাৰখনত ডাইনছৰ বাস কৰিছিল আৰু এষ্ট্ৰইড পৰি ডাইনছৰৰ প্ৰজাতি ধ্বংস কৰিছিল। পাছলৈ সেইটো পাহাৰত পৰিণত হয়। সেই পাহাৰখনত আৰু বহুতো আচৰিত ধৰণৰ বস্তু পোৱা যাব পাৰে, বন্ধুজনে কৈছিল। সিহঁতে সেই পাহাৰখনত বিচাৰিবলৈ ধৰিলে। বহু বিচৰাৰ পাছত বহু কষ্টৰ শেষত তাত এখন কিতাপ পালে। বন্ধুজনে ক'লে, এই কিতাপখন বেচিলে বহু ডলাৰ পাম আমি। নহয়, ইয়াক আমি আমাৰ দেশত পাইছোঁ। ইয়াক আমি বাহিৰত বিক্ৰী নকৰোঁ। বন্ধুজনে হাঁহি মুখে ঠিক আছে বুলি ক'লে। দুয়ো সকলোবোৰ সা-সঁজুলি আৰু কিতাপখন লগত লৈ ঘৰলৈ গুচি আহিল। বন্ধুজনে ঘৰত আহি মনে মনে তোলা কিতাপৰ ফটোখন চালে। সি চাই দেখিলে যে কিতাপৰ ওলোটা পিঠিত আৰু কেইখনমান কিতাপৰ নাম লিখা আছে। আখৰবোৰ চিনি নাপালেও কিতাপৰে নাম বুলি বুজি পালে। পিছদিনাখন বন্ধুজনে মিয়াৰ দেউতাকক ক'লে, মোৰ বোধেৰে ইয়াৰ দৰে আৰু বহুতো কিতাপ আছে। 6 বছৰ বহু কষ্ট কৰাৰ পাছত সিহঁতে 11খন কিতাপ বিচাৰি পালে। আৰু এখন কিতাপ বিচাৰিবলৈ আছে। বন্ধুজনে ক'লে, মুঠ গোটেইকেইখন কিতাপৰ পাছফালে এটাই নাম বেছিকৈ আছিল, কিন্তু সেই নামৰ কিতাপখন আমি এতিয়ালৈ বিচাৰি পোৱা নাই। মোৰ বোধেৰে সেইখন সকলোতকৈ ডাঙৰ কিতাপ হ'ব, য'ত বেছি কথা লিখা আছে। তোমাৰ মতে সেইখন ক'ত আছে? বাকী কেইখন কিতাপ আমি যেনেকুৱা ঠাইত পাইছোঁ, ঠিক তেনেকুৱা ঠাইতে এইখন কিতাপো পাম। বন্ধুজনে সুধিলে, কিতাপবোৰ তুমি ক'ত থৈছা? মিয়াৰ দেউতাকে ক'লে, মোৰ ঘৰত আলমাৰীত থৈছোঁ। কথাষাৰ শুনিয়ে বন্ধুজনে চুৰিৰে হানি মিয়াৰ দেউতাকক মাৰি পেলালে আৰু দৌৰি আহি কিতাপবোৰ বিচাৰিবলৈ ধৰিলে। বহু বিচাৰিও কিতাপবোৰ নাপালে আৰু তেনেতে মিয়াই তাক দেখিলে। সি তাৰ পৰা পলাই গ'ল, কাৰণ সি এনেও কিতাপ বিচাৰি পোৱা নাছিল। মিয়া এজনী বুধিয়ক ছোৱালী আছিল। পিছদিনা পুৱা মিয়াই দেউতাকৰ মৃত্যু হোৱা বুলি গম পালে। তাই দেউতাকৰ ডায়েৰীখনত পালে, এইবাৰ যিখন কিতাপ বিচাৰিম সেইখন ডাঙৰ কিতাপ। তাত বহু কথাই লিখা আছে। কিতাপখন বিচাৰিবলৈও বহু কষ্ট হ'ব। ইয়াক এটা গুহাত পাম। মই গৈছিলোঁ আৰু গুহাৰ শেষত এখন শিলৰ দৰ্জা আছে, যাক খুলিব পৰা নাই। মোৰ বোধেৰে দৰ্জাৰ পাছফালে কিতাপখন আছে। এই কথা মই কিন্তু বন্ধুক কোৱা নাই। সি এজন দুষ্ট মানুহ। কিতাপবোৰ বিচৰাৰ পাছত সি এইবোৰ বেচি পেলাব। ময়ো তাক সহায়ৰ বাবেহে নজনাৰ ভাও ধৰি আছোঁ। বিচৰাৰ পিছত সকলো কিতাপ একেলগে অসম চৰকাৰক দি দিম। মিয়াই গম পোৱা নাছিল দেউতাকে কোনখন পাহাৰত কিতাপ পাইছিল, কাৰণ ডায়েৰীত লিখা নাই। যদি ডায়েৰীখন হেৰাই যায় বা যিয়ে পঢ়ে সি সকলো গম পাব আৰু বিচাৰিবলৈ ধৰিব। মিয়াই এদিন দেউতাকৰ বন্ধুজনৰ পাছে পাছে গৈ দেখিলে সেইখন ৰঙা পাহাৰ। মিয়াই বন্ধুজনে বিচৰা ঠাইৰ পৰা 1 কিলোমিটাৰ আঁতৰত গুহাটো পালে। দেউতাকে ডায়েৰীত লিখা সকলো কথা সঁচা। তাই তাৰ পৰা আহিল আৰু অলপ দূৰত এজন ল'ৰাক থিয় হৈ থকা দেখিলে। তেতিয়া বৰষুণ দিবলৈ আৰম্ভ কৰিছিল আৰু সেইটো লিঅ' আছিল। যেতিয়া সি বাছখন নাপাই বৰষুণ দিওঁতে গছৰ তলত আছিল। যদি আপোনাৰ এই কাহিনীটো শুনি ভাল লাগে, তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু part 5 শুনিবলৈ ছাবস্ক্ৰাইব কৰক আমাৰ চেনেল।
What you know about rolling down in the deep? When your brain goes numb, you can call that mental freeze. When these people talk too much, put that shit in slow motion, yeah. I